মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা যে সেৱা বোৰ্ডৰ যেটো আগন্তুক যেটো হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'ব নাইবা এছএছএলসি এক্সাম যেটো হ'ব সেই এক্সামত যেটো সিলেবাস হিচাপত 4টা সাবজেক্টত তোমালোকৰ 45 মাৰ্কছৰ ভেৰি শৰ্ট এনসাৰ টাইপৰ কোশ্চেন নাইবা মাল্টিপল চয়েসৰ কোশ্চেন থাকিব আৰু যাক আমি 1 মাৰ্কৰ প্ৰশ্ন বুলি আমি ক'ব পাৰো আৰু বাকি যিখিনি 45 মাৰ্কছ থাকিব সেইখিনি তোমালোকৰ বোৰ্ড কোশ্চেন হ'ব বা 2 মাৰ্কছ 3 মাৰ্কছ 4 মাৰ্কছ বা 5 মাৰ্কছৰ কোশ্চেন হ'ব আৰু 10 মাৰ্কছ থাকিব তোমালোকৰ ইন্টাৰনেল অ্যাসেসমেন্ট অৰ্থাৎ সাবজেক্টখিনি আছিল জেনাৰেল ম্যাথমেটিক্স হ'ব সোশিয়াল সায়েন্স হ'ব ইংলিশ হ'ব আৰু জেনাৰেল সায়েন্স হ'ব সো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে গোৱালপাৰা জিলাৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশন 2022 and 23 হৈ গল তাৰে জেনাৰেল ম্যাথমেটিক্সৰ কেইটামান প্ৰশ্ন আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিবলৈ লৈছো আজিৰ ভিডিওটোত আমি জাস্ট এমসিকিউ খিনি আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিওটোত আমি শর্ট যেটো ভেৰি শর্ট এনসাৰ টাইপ যিখিনি কোশ্চেন থাকিব সেইখিনি আলোচনা কৰিম আৰু এটা ভিডিওত আমি যিখিনি খালি ঠাই থাকে বা সেইখিনি আমি আলোচনা কৰিম তিনিটা পাৰ্টত আমি ভাগ কৰি লৈছো সো আজিৰ ভিডিওটোত আমি 20টা প্ৰশ্ন আলোচনা কৰিম আশা কৰিছো প্ৰশ্নখিনি চাই তোমালোকে উপকৃত হ'ব পাৰিবা আজিৰ ভিডিওটোত মই জাস্ট এনসাৰ খিনি কৈ যাম যদি তোমালোকে বিচৰা তেনেহলে এক্সপ্লেনেশন খিনি দিবলৈ মই যত্ন কৰিম তোমালোকে কমেন্ট বক্সত কমেন্টস কৰি জনাই দিবা পিছত মই এইটোৰ ওপৰতে প্ৰত্যেকটো মানে এমসিকিউৰ মই এক্সপ্লেনেশন তোমালোকক দি দিম সো আশা কৰিছো ভিডিওটো চাই তোমালোকে ভাল পাবা আৰু যদি ভাল পোৱা নিশ্চয় তোমালোকে লাইক এটা কৰিবা আৰু নিজৰ লগৰ বন্ধু-বান্ধৱীসকলক শেয়াৰ কৰিবলৈ নাপাহৰিবা আহচোন দেৰি নকৰি আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰি দিছো সো আজিৰ যেটো ফাৰ্স্ট যেটো প্ৰশ্ন আছে এক নম্বৰ যেটো প্ৰশ্ন আছে প্ৰশ্নটো হল যদি P is directly proportional আৰু P is directly proportional Q আৰু P equal to 6 হলে Q equal to 30 এতিয়া P equal to 2 আৰু তেন্তে Q ৰ মান হ'ব যদি P proportional Q আৰু P 6 হলে Q 30 এতিয়া P equal to 2 তেন্তে Q ৰ মান কিমান হ'ব ইয়াত এটা বস্তু আমি যদি চাও লক্ষ্য কৰি যদি চাও P equal to কিমান আছে 6 আছে সো আৰু Q equal to কিমান আছে 30 অৰ্থাৎ P ৰ কেই গুণ আছে আমাৰ Q to 5 গুণ গতিকে P ৰ লগত 5 গুণ এটা ইনটু কৰি দিলে হৈ গল ইয়াতে P2 আছে 2 ৰ লগত 5 এটা ইনটু কৰি দিলে আমি Q ৰ মানটো পাই যাম গতিকে আনসাৰটো হ'ব আমাৰ কি 10 হ'ব যেহেতু ডাইৰেক্টলি প্ৰপোৰ্শনাল আছিল নেক্সট আমি প্ৰশ্ন যেটো আছে 2 নম্বৰ প্ৰশ্নটো হল তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব যদি আমি চাও 1 থাকিবলৈ হলে এটো আমি কারেক্ট আনসার পাম অপশন নম্বৰ 1 যেটো 19 স্কয়ার আছে সো 19 স্কয়ার ইকুয়াল টু আমি কিমান পাম আমি 19 স্কয়াৰৰ এককৰ স্থানত আমি কি পাম আমি 1 পাম নেক্সট যেটো প্ৰশ্ন আছে আমি নেক্সট প্ৰশ্নটো চাও তলৰ সংখ্যাবোৰৰ কোনটো পৰিমেয় সংখ্যা নহয় ইয়াতে অপশন নম্বৰ 1 আছে 22/7 তোমালোকে পাই বুলি এটো পাইৰ মান বুলি ধৰি লৈ ভুল নকৰিবা কাৰণ এটো অলৰেডি p/q আকাৰত আছে গতিকে এটো এটা পৰিমেয় সংখ্যা হয় ইয়াতে 0.1250 আছে এটো যদি আমি পইণ্টটো উঠাই দিও তেনেহলে আমি পাম 1000000 ওপৰত পাম আমি 1250 গতিকে p/q আকাৰত এটো প্ৰকাশ কৰিব পাৰো আমি এটুক আমি এটা প্ৰকাশ কৰিব পাৰো এটো পনাপনিক নাম্বাৰ বিলাক কি হয় পৰিমেয় সংখ্যা হয় কিন্তু এটো কি হৈ আছে এটো ইৰেগুলাৰ হৈ আছে দশমিকৰ পিছত ইৰেগুলাৰ সংখ্যা আহি আছে গতিকে এটো এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব অপশন নম্বৰ ডি কারেক্ট হ'ব নেক্সট প্ৰশ্নটো আমি চাম যেটো আছে শুদ্ধ সমতাটো বাছি উলিয়া ইয়াতে 0.375 ইকুয়াল টু লিখিছে 0.375 ডিভাইডেড বাই 10 টু দি পাৱাৰ 5 এটো পসিবল নহয় তলত 1 ৰ পিছত তিনিটা 0 হ'ব লাগিছিল অৰ্থাৎ 10 টু দি পাৱাৰ 3 হ'ব লাগিছিল গতিকে এটো হ'ব নোৱাৰে এটো দিয়া আছে 0.104 অৰ্থাৎ 104 ডিভাইডেড বাই 10 টু দি পাৱাৰ 3 গতিকে 3 গৰ আগত দশমিক আছিল গতিকে এটো কারেক্ট আনসার হ'ব অপশন নম্বৰ বি হ'ব নেক্সট যেটো প্ৰশ্ন আছে 5 নম্বৰ x² - 15 বহুপদ টুৰ শূন্য কেইটাৰ শূন্যৰ পূৰণফল কি আছিল c/a আছিল ইয়াতে c কিমান আছে -15 আৰু a কিমান আছে 1 আছে গতিকে কারেক্ট আনসারটো হ'ব -15 অৰ্থাৎ অপশন নম্বৰ a যেটো আছে নেক্সট এটা আছে প্ৰশ্ন আছে ax to the power 3 plus bx square plus cx plus d বহুপদটোৰ শূন্য তিনিটা ক্ৰমে আলফা বিটা এণ্ড গামা আৰু হলে alpha into beta plus beta into gamma plus gamma into alpha মান কিমান হ'ব এটো কারেক্ট আনসার হ'ব
c/a হ'ব নেক্সট আমি চাম যেটো প্ৰশ্ন আছে 7 নম্বৰ প্ৰশ্ন আছে 7 নম্বৰ প্ৰশ্নটো হ'ল দিয়া আছে 2x + 3y = 5 আৰু 4x + ky = 10 বুলি দিয়া আছে ইয়াতে আমি সমীকৰণৰ অসীম সমাধান থাকিব লাগিব অসীম সমাধান থাকিব যদিহে এইটোক আমি অসীম সমাধান থাকিবলৈ হলে a1/a2 হ'ব লাগিব ইকুৱেল টু হ'ব লাগিব b1/b2 হ'ব লাগিব আৰু ইকুৱেল টু কি হ'ব লাগিব c1/c2 হ'ব লাগিব তেতিয়া কি হ'ব অসীম সংখ্যক সমাধান থাকিব অৰ্থাৎ দুয়োটা কি থাকিব এটাৰ ওপৰত আনটো মিলি যোৱা হ'ব তেতিয়া অসীম সংখ্যক সমাধান পাম গতিকে ইয়াতে 3 মানে 2/4 গতিকে এই হিচাপত যদি আমি চাও ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি অৰ্থাৎ 6 হ'ব নেক্সট যেটো প্ৰশ্ন আছে তলৰ কোনজোৰ সমীকৰণৰ অদ্বিতীয় সমাধান আছে এই একেটা মানে চেপ্টাৰৰ পৰাই প্ৰশ্নখিনি দিয়া হৈছে ইয়াতে অদ্বিতীয় সমাধান অৰ্থাৎ নিৰ্দিষ্ট সমাধান এটা থাকিব তাক পাবলৈ হলে আমি a1/a2 ডিভাইডেড বাই a1/a2 not equal to কি হ'ব পাৰে আমাৰ b1/b2 হ'ব লাগিব যদি সেই হিচাপত চাও বাকি সবকিটা সমীকৰণ চালে আমি কারেক্ট আনসারটো পাই যাম আমি অপশন নাম্বার বি পাই যাম নেক্সট দিয়া আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় যদি আমি এইখিনিক যদি আমি সলভ কৰো তেনেহলে আমি কারেক্ট আনসারটো পাই যাম অপশন নাম্বার বি যেটো এটা দ্বিঘাত সমীকৰণ নহয় নেক্সট আমি চাম 10 নম্বৰ প্ৰশ্ন দিয়া আছে x + 2 হোল কিউব = x³ - 4 সমীকৰণটোৰ সৰ্বাধিক মূলৰ সংখ্যা যেহেতু ওপৰৰ কোশ্চেনটো যদি আমি চাও x + 2 হোল কিউব = x³ - 4 আছিল একেটা বস্তু লিখিছে এইটো যদি দ্বিঘাত সমীকৰণ হয় দেন দ্বিঘাত সমীকৰণৰ মূলৰ সংখ্যা কেইটা থাকিব দুটা থাকিব নেক্সট আমি চাম 11 নম্বৰ প্ৰশ্ন যত দিয়া আছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে হিহতৰ অনুৰূপ কোণবোৰ কি হ'ব লাগিব সমান হ'ব লাগিব অপশন নম্বৰ এ কারেক্ট আনসার নেক্সট আমি চাম ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR দুটাত a/b divided by QR = BC/PR = CA/PQ then তেন্তে কি হ'ব মানে ইয়াতে যেটো বক্স দিয়া আছে এটো एक्चुअली হৰভঙ্গসমূহৰ চিন দিয়া আছে ইয়াৰ কারেক্ট আনসারটো হ'ব আমাৰ অপশন নম্বৰ কি হ'ব বি হ'ব ত্রিভুজ PQR হৰভঙ্গসমূহটো ত্রিভুজ CAB হ'ব অৰ্থাৎ AB/QR বুলি কৈছে যদি আমি এনেকুৱা কৈ দুটা ত্রিভুজ আকো এটো সাপোজ PQR বুলি লিখি লৈছো আৰু এটা ত্রিভুজ মই এফালে আকিছো এটো AB আৰু C ইয়াতে PQ ৰ লগত PQ নহয় QR ৰ লগত কোনটো আছে BC আছে PR ৰ লগত কি আছে BC QR বুলি কৈছে QR ৰ লগত কি আছে আমাৰ BC আছে সেই হিচাপত যায় আমাৰ কি হ'ব আনসারটো কি হ'ব সরি QR ৰ লগত AB মিলাবলৈ হলে তেনেহলে আমাৰ AB টো হ'ব লাগিছিল অতি PQ টো হ'ব গতিকে PQ ৰ লগত যদি আমি চাও PQ ৰ লগত আছে CA টো গতিকে ফার্স্ট আহিব গতিকে কারেক্ট আনসারটো হ'ব অপশন নাম্বার বি হ'ব সরি আগৰ কনসেপ্টখিনি অকনমান ভুল হৈ আছিল নেক্সট যেটো প্ৰশ্ন আছে y অক্ষৰ পৰা 4 7 বিন্দুটোৰ দূৰত্ব হ'ব x4 আছে আৰু y কিমান আছে 7 আছে এতিয়া আমি x y যদি আমি চাও y অক্ষৰ পৰা কি হ'ব লাগে বিন্দুটোৰ দূৰত্ব বুলি কৈছে গতিকে এটো x ৰ মান হ'ব ভুজটো হল x অক্ষৰ পৰা y অক্ষৰ পৰা দূৰত্ব আৰু কোটিটো হল x অক্ষৰ পৰা দূৰত্ব এতিয়া ভুজ কিমান আছে 4 আছে গতিকে ইয়াৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ এ 4 ইউনিট নেক্সট কোশ্চেনটো আমি চাম যত 14 নম্বৰ কোশ্চেনটো দিয়া আছে যে 1,0 আৰু -1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব এটুক যদি আমি ডিসটেন্সৰ ফৰ্মুলা যদি বহাই দিও তেনেহলে আমি কারেক্ট আনসারটো পাম অপশন নম্বৰ ডি পাম নেক্সট প্ৰশ্নটো আছে যেটো এটো b,7 বিন্দুটোত y অক্ষৰ ওপৰত থাকিলে b ৰ মান হ'ব এতিয়া y অক্ষৰ ওপৰত থাকিলে গতিকে এটো যদি আমি আকৌ যদি চাও এটো y আছিল y অক্ষৰ ওপৰত থাকিলে তেতিয়া x ৰ মান কি হয় 0 হয় যেটো b to x আছিল সো কারেক্ট আনসারটো হ'ব অপশন নাম্বার বি হ'ব নেক্সট যেটো আছে 16 নম্বৰ প্ৰশ্ন 2 + 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 + 10 স্কয়ার 30 ডিগ্ৰী মানটো হ'ব sin 60 ডিগ্ৰী নেক্সট যেটো প্ৰশ্ন আছে 17 নম্বৰ 2 sin a = 2 sin a sin 2a = 2 sin a সত্য যেতিয়া
কেতিয়া হ'ব এৰ মান কিমান হ'ব 0 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া এইটো সত্য হ'ব নেক্সট দিয়া আছে আমাৰ 8 cos স্কয়ার a minus 8 cot স্কয়ার a equal to কিমান হ'ব এটো 8 এই হ'ব ইয়াৰ কারেক্ট আনসারটো কি হ'ব 8 হ'ব কাৰণ cos স্কয়ার a minus cot স্কয়ার a equal to কি হয় 1 হয় সো 8 into 1 that equal to কিমান হ'ব আমাৰ 8 এই হ'ব নেক্সট যেটো প্ৰশ্ন আছে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক টানিব পাৰি কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগে এইটো বস্তু মানে স্পৰ্শক প্ৰত্যেকটো বিন্দুতে আমি স্পৰ্শক টানিব পাৰিম গতিকে অসংখ্য বা ইনফিনিটি যেটো আছে কারেক্ট আনসার হেতু হ'ব অপশন নাম্বার ডি হ'ব নেক্সট 20 নাম্বার প্ৰশ্ন যেটো আছে যদি এটা বিন্দু p ৰ পৰা o কেন্দ্ৰযুক্ত pa আৰু pb স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে poa ইকুৱেল টু কিমান ডিগ্ৰী হ'ব যেহেতু বৃত্তৰ মানে স্পৰ্শকে বৃত্তৰ ব্যাসাৰ্ধৰ লগত কি কৰে 90 ডিগ্ৰী কোণ কৰিব 90 ডিগ্ৰী এটা গুছি যাব এটা ত্ৰিভুজ ধৰিলে তাতে ইয়াতে 80 ডিগ্ৰী আছে যেহেতু দুটাই কৰিব এতিয়া 40 ডিগ্ৰী হ'ব 90 + 40 30 সো 180 ৰ পৰা 132 মাইনাস কৰি দিলে কিমান ডিগ্ৰী পাম 50 ডিগ্ৰী পাম কারেক্ট আনসারটো কি হ'ব 50 ডিগ্ৰী হ'ব সো যদি ইয়াৰ যদি আৰু এক্সপ্লেনেশন লাগে তেনেহলে নিশ্চয় তোমালোকে কমেন্ট বক্সত কমেন্টস কৰি জনাই দিবা মই এক্সপ্লেনেশন তোমালোকক দি দিম নেক্সট কোনোবা এটা ভিডিওত যদি এনেকুৱা ধৰণৰ ভিডিও প্ৰত্যেকটো সাবজেক্টত বিচৰা নিশ্চয় তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ